নমস্কাৰ গ্ৰহণ কৰিব মোৰ অন্য এটা খণ্ডলৈ আপোনালোকক স্বাগতম। এই খণ্ডটিত এক নতুন বিষয় লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। প্ৰথমতে এটা কথা সকলোকে বিনম্ৰভাৱে কওঁ যে মোৰ এই ভিডিঅ'বোৰৰ অগতানুগতিক বিষয়বস্তু লৈ অহাৰ উদ্দেশ্য হৈছে জীৱনত যিখিনি মই শিকিব পাৰিছোঁ বা প্ৰেক্টিছ কৰি মই অভিজ্ঞতা অৰ্জন কৰিব পাৰিছোঁ সেইখিনি আপোনালোকৰ ওচৰলৈ লৈ যোৱা। ইউটিউব কৰি কোটিপতি হোৱাৰ সপোন দেখা মানুহ মই মুঠেই নহয়। মই আশা কৰোঁ এই অসাধাৰণ কথাবোৰ যিসকলে আজিকো প্ৰতি শুনা নাই বা প্ৰয়োগ কৰা নাই তেওঁলোকে যদি এবাৰ গ্ৰহণ কৰে হয়তো ই তেওঁলোকৰ জীৱনৰ বাবে এক অমূল্য সংযোজন হ'ব পাৰে। অসমীয়া আৰু হিন্দী ভাষাত প্ৰচাৰ কৰাৰ কাৰণ হৈছে মই চাকৰি জীৱনৰ সুদীৰ্ঘ ২৪টা বছৰৰ ১৭টা বছৰেই অসমৰ বাহিৰত কটালোঁ আৰু সেই সূত্ৰে অজস্ৰ বন্ধু বান্ধৱ তথা শুভাকাংক্ষী আছে যিয়ে অসমীয়া ভাষাটো বুজি নাপায় আৰু তেওঁলোকে মোক অনুৰোধ কৰে হিন্দী বা ইংৰাজীত কৰিবলৈ। সেইকাৰণে মই হিন্দী ভাষাটো একেখিনি কথাই প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰিছোঁ বা চেষ্টা কৰিছোঁ। But very few articles actually talk about what introverted intuition looks like. And even looking at Carl Jung's original articles on introverted intuition, it can sometimes be hard because he says, well, introverted intuition can sound like a voice crying out into the wilderness or... The classification of individuals means nothing at all. Have you concluded what psychological type you are yourself? Naturally, I have devoted a great deal of attention to that painful question, you know. I was always looking for something in between, you know, something that linked that remote past with the present moment. And I found, to my amazement, it is alchemy. জানহক আজি মানুহৰ মনোবৈজ্ঞানিক ৰাশিৰ কথা ক'ম। মনোবৈজ্ঞানিক ৰাশি কি? আপোনালোকে জানে যে জ্যোতিষশাস্ত্ৰৰ মতে মানুহৰ 12টা ৰাশি আছে। এই ৰাশিসমূহ মানুহজনৰ জন্মৰ খন তাৰিখ বাৰ ইত্যাদিৰ ওপৰত ভিত্তি কৰি নিৰূপণ কৰা হয়। পিছে এইবোৰ বহুতে বিশ্বাস কৰে আৰু বিশ্বাস নকৰে। অৱশ্যে মনোবৈজ্ঞানিক ৰাশি হৈছে 16টা। এই ৰাশিৰ ভিত্তি কিন্তু সম্পূৰ্ণ বিজ্ঞানসন্মত আৰু এইবোৰ জানিলে নিজৰ ব্যক্তিত্ব উন্নয়নত অফুৰন্ত সহায়ক হ'ব পাৰে। এই মনোবৈজ্ঞানিক ৰাশি সৌভাগ্যক্ৰমে মই 2002 চনতেই জানিব পাৰিছিলোঁ। তাক জানি লোৱাৰ পিছত মোৰ ব্যক্তিত্ব বিকাশত বহুত লাভ হৈছিল। সেইকাৰণে মই আশা কৰিছোঁ এইখিনি জ্ঞাত হ'লে আপোনালোকৰ লাভ হ'ব আৰু সেই মই প্ৰচাৰ কৰাৰ ব্যৱস্থাটো কৰিছোঁ। মহান দাৰ্শনিক ছক্ৰেটিছে কৈছিলে ন' ডাইছেল্ফ। ইয়াৰ অৰ্থ হৈছে নিজক জানা। নিজক জনাৰ এটা উপায় হ'ব পাৰে আপোনাৰ মনোবৈজ্ঞানিক ৰাশিটো জনা। অন্য মনোবৈজ্ঞানিকৰ লগতে কাৰ্ল জুং নামৰ বিখ্যাত মনোবৈজ্ঞানিকজনৰ হিউমেন টাইপোলজি বা মানুহৰ ব্যক্তিত্বৰ শ্ৰেণী বিভাজন এক অতি উল্লেখযোগ্য অৱদান। কাৰ্ল জুঙে 4টা মনোবৈজ্ঞানিক উপাদানৰ ওপৰত ভিত্তি কৰি মানুহৰ ব্যক্তিত্বৰ 8টা শ্ৰেণী বিভাজন কৰিছিলে। আমি কেনেকৈ তথ্য সংগ্ৰহ কৰোঁ বা কেনেকৈ পাৰচেপশ্যন ডেভেলপ কৰোঁ, চেন্সিং এণ্ড ইনটিউশ্যন বুলি কোৱা হয়, আৰু কেনেকৈ সিদ্ধান্ত লওঁ বা জাজ কৰোঁ, যাক থিংকিং এণ্ড ফিলিং বুলি কোৱা হয়। এই 4টা ধৰণৰ দুটাকৈ লৈ 8টা ধৰণ বা টাইপৰ তেওঁ সৃষ্টি কৰিছিলে। 1942 চনত ইছাবেল ব্ৰিক্স মায়াৰ আৰু তেওঁৰ মাতৃ কাথাৰিন কুক ব্ৰিগে কাৰ্ল জুঙৰ সূত্ৰৰ ওপৰত নিৰ্ভৰ কৰি 16টা ৰাশিৰ ধাৰণাৰ জন্ম দিয়ে। ইয়াৰ ভিত্তি হ'ল 2টা নিজস্ব মানসিকতা বা এটিটিউড, 2টা তথ্য সংগ্ৰহৰ ধৰণ, 2টা সিদ্ধান্ত লোৱাৰ ধৰণ আৰু 2টা বহিৰ্জগতৰ লগত ডিল কৰাৰ ধৰণ। ইংৰাজীত যাক কোৱা হয় ইণ্ট্ৰভাৰ্চন, এক্সট্ৰাভাৰ্চন, যিটো আমি নিজৰ শক্তি নিজৰ ভিতৰৰ পৰা লওঁ নে বাহিৰৰ জগতৰ পৰা লওঁ। চেন্সিং এণ্ড ইনটিউশ্যন, যিটোত আমি যেতিয়া কোনো তথ্য সংগ্ৰহ কৰোঁ তাক বাস্তৱত থকা ফেক্টছ আৰু ডিটেইলছ বা পঞ্চ ইন্দ্ৰিয়ৰ দ্বাৰা আমি লওঁ নে কল্পনা প্ৰৱণতাৰে আৱেগ অনুভূতিক ভিত্তি কৰি আমি লওঁ। থিংকিং এণ্ড ফিলিং, যিটো কোনো এটা সিদ্ধান্ত লোৱাৰ বাবে যুক্তি আৰু ডাটাৰ ওপৰত ভিত্তি কৰি লোৱা হয় নে আৱেগ অনুভূতিৰ ওপৰত ভিত্তি কৰি লোৱা হয়। জাজিং এণ্ড পাৰ্চিভিং, বহিৰ্জগতৰ লগত ডিল কৰোঁতে আপুনি ৰিজাল্ট অৰিয়েণ্টেড, মেথডলজিকেল এণ্ড ক্ল'জ ইণ্ডেড হৈ যায় নে এডাপ্টেবল, ফ্লেক্সিবল আৰু মাল্টিটাস্কিং হৈ যায়। এক্সট্ৰভাৰ্ট ইণ্ট্ৰভাৰ্টৰ বাবে ENI, চেন্সিং ইনটিউশ্যনৰ বাবে
SNN, থিংকিং ফিলিঙৰ বাবে TNF, জাজিং পাৰ্চিভিঙৰ বাবে JNP, ইংৰাজী কেপিটেল আখৰ ব্যৱহাৰ কৰা হয়। আৰু 4যোৰা জুৰিৰ 4টাকৈ টাইপ ব্যৱহাৰ কৰি 16টা বিভিন্ন ৰাশি উদ্ভাৱন কৰা হৈছে। মই এক উদাহৰণেৰে কথাবোৰ বুজাবলৈ চেষ্টা কৰিছোঁ। এক্সট্ৰাভাৰ্ট বা টাইপৰ মানুহবোৰৰ নিজৰ এনাৰ্জিৰ উৎস হ'ল বাহিৰৰ জগতখন। যেতিয়া তেওঁলোকৰ শক্তি কম হৈ যায়, এই ধৰণৰ মানুহে নিজৰ বাহিৰৰ কাৰো পৰা শক্তি আহৰণ কৰিবলৈ চেষ্টা কৰে। যদি খুব মনোকষ্ট পায় বা নাৰ্ভাছ হৈ যায়, তেওঁৰ শক্তি বচাবৰ বাবে কোনো বন্ধুৰ ওচৰত যাব বা ক্ৰিকেট খেল চাবলৈ যাব বা চিনেমা চাবলৈ যাব। কিন্তু ইণ্ট্ৰভাৰ্ট মানুহজনৰ শক্তি আহৰণ কৰে নিজৰ ভিতৰৰ পৰা। এই ক্ষেত্ৰত তেওঁ ঠিক ওলোটা কৰিব। তেওঁ হয়তো বিচনাত শুই চিন্তা কৰিব, বিশ্লেষণ কৰিব। এক্সট্ৰভাৰ্টে সদায় প্ৰথমে কাৰপাত মাৰি দিয়ে, তাৰপিছত চিন্তা কৰে। ইণ্ট্ৰভাৰ্টে কিন্তু প্ৰথমে চিন্তা কৰে, তাৰপিছতেই কাৰপাত এৰি দিয়ে। চেন্সিং আৰু ইনটিউশ্যনৰ সুন্দৰ উদাহৰণ হয়। এই দুই ধৰণৰ দুজন ব্যক্তিক যদি আপুনি এখন অৰণ্য চাবলৈ পঠিয়াই দিয়ে আৰু কয় যে অৰণ্যখনত কি দেখিলে আপুনি আহি ৰিপৰ্ট কৰক, বা চেন্সিং টাইপৰ ব্যক্তিজনে অৰণ্যখনৰ ডিটেইল লৈ আহিব। যেনে তাত কিমান গছ আছে, কি গছ আছে, গছবোৰ কেনেধৰণৰ, পাতবোৰ কেনেধৰণৰ, ফুল কিমানবোৰ গছত আছে, কি ৰঙৰ ফুল আছে, ফল থকা গছ কিমানডাল আছে, প্ৰত্যেকটো ডিটেইল তেওঁ লৈ আহিব। এন টাইপৰ বা ইনটিউটিভ টাইপৰ মানুহজনে কি কৰিব, তেওঁ এটা ইমান ডিটেইললৈ নাযায়। তেওঁ এটা একচুৱেলি জেনেৰেল ধাৰণালৈ তেওঁ লৈ আহিব। যেনে অৰণ্যখন নীলা, সুন্দৰ নীলা অৰণ্যখনে বতাহত নাচি আছে, বোৰে নাচি আছে, লুকা ভাকু খেলি আছে ইত্যাদি। তেওঁ এটা কবিতা লিখি আনিব। বা থিংকিং ধৰণৰ মানুহজনে কোনো এটা সিদ্ধান্ত লওঁতে যুক্তি আৰু তথ্যৰ ওপৰত ভিত্তি কৰি ল'ব। যেনে তেওঁক যদি বছে বৰ বেয়াকৈ গালি পাৰিছে, তেওঁ কিন্তু চাকৰিটো ৰিজাইন নিদিয়ে। তেওঁ ভাবিব ঘৰখন চলাব লাগিব, ল'ৰা ছোৱালী পোহপালৰ খৰচ আছে। কিন্তু ফিলিং বা এফ টাইপৰ মানুহজনে অনুভৱ বা বেগৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত লয়। তেওঁৰ বাবে টকাতকৈ আত্মসন্মান বহুত ডাঙৰ, তেওঁ চাকৰিটো হয়তো ৰিজাইন কৰি দিব। বা জাজিং টাইপৰ মানুহজনে কোনো এটা কামৰ সামৰণি বা ৰিজাল্টটো উপভোগ কৰে। তেওঁৰ বাবে কাম কৰা পদ্ধতিটো সিমান গুৰুত্বপূৰ্ণ নহয়। কিন্তু পাৰ্চিভিং বা পি টাইপৰ মানুহজনে কামটো পৰিণতি বা শেষটোতকৈ প্ৰক্ৰিয়াটো বেছি দৰকাৰী বুলি ভাবে আৰু বেছি উপভোগ কৰে। আৰু পি টাইপৰ দুজন মানুহ যদি গুৱাহাটীৰ পৰা ৰেলেৰে দিল্লীলৈ গৈ আছে, টাইপৰ বাবে কি ষ্টেচন পালে, ক'ত ৰাখিলে, ক'ত লেট হ'ল, কোন চহৰ আছে, কোন পেচেঞ্জাৰ উঠিলে, কোন পেচেঞ্জাৰ নামিলে, এইবোৰ একেবাৰে গুৰুত্বপূৰ্ণ নহয়। তেওঁৰ বাবে গুৰুত্বপূৰ্ণ হৈছে দিল্লী গৈ পাব লাগে। কিন্তু পি টাইপৰ মানুহজনে ভাবিব ৰেলখন যেতিয়া দিল্লী অভিমুখে গৈ আছে, এইটো এদিন দিল্লী পাবই, কিন্তু ৰাস্তাত কি আছে, কোন আহিলে, কোন নামিলে, ষ্টেচন কিমানটা আছে, কোনটো ষ্টেচন ডাঙৰ, এইবিলাক তেওঁ জানিবলৈ চেষ্টা কৰিব। এনে 8টা টাইপৰ যিটোৰ প্ৰতি ব্যক্তিজনৰ প্ৰৱণতা বেছি, সেইটোৱে মানুহজনৰ ৰাশি হয়। এই ক্ষেত্ৰত কিন্তু 8টা টাইপেই এজন মানুহৰ থাকিব পাৰে বা থাকে। কোনোবাটো বেছি থাকে, কোনোবাটো কম থাকে। যিটো বেছি থাকে সেইটোৱে তেওঁৰ টাইপ হয়। কোনো ব্যক্তিৰ এই ধৰণৰ যদি হয় যে তেওঁৰ ৰাশিটো INT, যে তাৰ অৰ্থ হৈছে তেওঁ ইণ্ট্ৰভাৰ্ট, ইনটিউটিভ, থিংকিং, জাজি। তাৰ অৰ্থ হৈছে তেওঁ নিজৰ যেতিয়া শক্তি কম হয় বা শক্তি দৰকাৰ হয়, তেওঁ ভিতৰৰ পৰা শক্তি লয় আৰু তেওঁ আবেগেৰে তেওঁ তথ্য সংগ্ৰহ কৰে আৰু তেওঁ চিন্তা বা তথ্য বা ডাটাৰে তেওঁ এটা সিদ্ধান্ত লয় আৰু বাহিৰৰ জগতৰ লগত ডিল কৰোঁতে তেওঁ ক্ল'জ মাইণ্ডেডভাৱে ডিল কৰে। আকৌ কাৰোবাৰ হ'ব পাৰে EST, যে তাৰ অৰ্থ হৈছে তেওঁ এক্সট্ৰভাৰ্ট, চেন্সিং, থিংকিং এণ্ড জাজিং। আমাৰ ল'ৰা ছোৱালীবোৰৰ এই জ্ঞানখিনি বা নিজৰ মনোবৈজ্ঞানিক ৰাশিটো জানিব পাৰিলে পঢ়া শুনাৰ ক্ষেত্ৰত বহুত সহায়ক হ'ব পাৰে। কোন ছাবজেক্টত কি হ'ব বা কেনেকৈ, যদি কোনো এটা ছাবজেক্টত হয়তো তেওঁক এই 8টাৰ কোনোবা এটা টাইপ তেওঁক বেছিকৈ দৰকাৰ হ'ব বা তেওঁৰ যিকেইটা টাইপ তেওঁৰ কম আছে পাৰ্চেণ্টেজ, সেইটো কেনেকৈ বঢ়াব পাৰি, এইবিলাক যদি আগতে চৰ্চা হৈ যায়, জানি লোৱা হয়, তেতিয়া হয়তো পঢ়াত বহুত সুবিধা হ'ব পাৰে। দ্বিতীয়তে, তেওঁৰ কেৰিয়াৰ চিলেকশ্যন কৰোঁতেও এই চাইক'লজিকেল টাইপ'লজি বা মনোবৈজ্ঞানিক ৰাশিয়ে তেওঁক সহায় কৰিব পাৰে। ভিডিঅ'টো দীঘলীয়া হোৱাৰ ভয়ত মই আৰু বেছিকৈ এই সম্বন্ধে নকওঁ। পৰৱৰ্তী 1 বা 2টা খণ্ডত মই আমাৰ ল'ৰা ছোৱালীবিলাকৰ এই টাইপ'লজিৰ জ্ঞান হ'লে কি সুবিধা হ'ব পাৰে, তাক লৈ এটা মই ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিম। আজিলৈ আমি ইয়াতে সমাপ্ত কৰিছোঁ। মই আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো উপভোগ কৰিলে। আপোনাক বহুত ধন্যবাদ জনাইছোঁ। পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ভেৰি মাছ।